हेलो तो बंधुসকল আজি আমি শিকিম আপোনাৰ ফোনৰ আপুনি ভাষা কেনেকৈ চেঞ্জ কৰিব লেংগুৱেজ কেনেকৈ চেঞ্জ কৰিব তো চাই লওক ইয়াত লেংগুৱেজ অসমীয়া হৈ আছে তো আমি ইয়াত দেখাই দিছোঁ এ চাওক অসমীয়াত লেংগুৱেজ আছে আমি ইংলিছ কৰিম বা চেঞ্জ কৰিম কেনেকৈ কি কৰিবলৈ দেখাই দিম এ চাওক সকলোখিনি অসমীয়াত আছে তো আমি প্ৰথমতে ছেটিং গ'লোঁ যোৱাৰ পিছত আপুনি ইয়াত ছেটিংছত আপুনি ভাষা ইয়াত যিটো ইয়াত তলত দেখাই দিছোঁ গোটেইখিনি ছেটিং আছে ইয়াৰ পিছত আপুনি ভাষা আৰু ইনপুট যিটো ছেটিং আছে ইয়াত যাব লাগিব আৰু ইয়াতে ক্লিক কৰাৰ পিছত ভাষা বুলি ক্লিক কৰিব তাত অসমীয়া হৈ আছে আৰু তাত চাওক তলত আমি ইংলিছটো বিচাৰি ল'ম আৰু ইয়াত গোটেইখিনি ভাষা বহুত ধৰণৰ ভাষা পাব তাত ওপৰত আছে ইংলিছটো আমাৰ ওপৰলৈ যাওক আৰু ওপৰলৈ যাওক তাত চাব ইংলিছ যিটো ভাষা আছে দেখাই দিছোঁ সেইটো চাওক ইংলিছ সেইটো বাংলা বাংলাদেশ নেপালী এনেকৈ বহুত আছে তো ইংলিছ ক্লিক কৰি দিলোঁ ইয়াত ক্লিক কৰি দিয়াৰ পিছত আমাৰ ভাষাটো সম্পূৰ্ণৰূপে ইংৰাজী হৈ গৈছে তো শিকাই দিলোঁ ভাষা কেনেকৈ চেঞ্জ কৰে আৰু এইটো ৰিলিজন ইণ্ডিয়া কৰি দিলোঁ তো বন্ধুসকল আপোনালোকক দেখাই দিলোঁ আজি আপুনি ভাষা কেনেকৈ চেঞ্জ কৰিব পাৰে যিকোনো ভাষা আপুনি ইউজ কৰিব পাৰে নেপালী বড়ো চড়ো চব ইয়াত আপুনি চাওক ইয়াত পেজখন লোডিং হ'ব আৰু হোৱাৰ পিছত আকৌ যিটো অসমীয়া আছিলে সেয়া চাওক সকলোখিনি ইংলিছত আহি গৈছে তো পেজটো ৰিলোড হৈ আছে আৰু চাওক এয়া ইংলিছত আহি গ'ল এয়া চাওক ছেটিংছত দেখাই দিছোঁ ছেটিংছতো চব ইংলিছত আহি গ'ল তো বন্ধুসকল আজিলৈ বিদায় জয় আই অসম।